Hey guys, good morning. এতিয়া কেইটা বাজিল? 8টা। মই উঠিছোঁ আজি 8টা বজাত। বলকচোন আজি দিনটো আৰম্ভ কৰোঁ। ইমান ৰ'দ ওলাইছে, মই এতিয়া উঠিছোঁ। দেখিলোঁ দেউতাই ইয়াতে পুখুৰীত পানী এৰি দি থৈ দিছে মটৰেৰে। মানে কি হৈছে, এতিয়া ইমান ৰ'দ, বৰষুণো নাই, পুখুৰীৰ পানীবোৰ চব শুকাই গৈছে, ক'ৰবাত মাছবিলাক মৰিব লৈছে। এতিয়া পানী এৰি দিয়াৰ বাহিৰে বেলেগ একো উপায়ে নাই। এইফালে চাওকচোন, জবা ফুল পায়ে ইমান ধুনীয়াকৈ ফুলিছে। কিবা ৰাতিপুৱা দেখিলেই ভাল লাগে, মনটো কিবা ভাল লাগি যায়, নহয়নে? তাৰপিছত মোক ধুই এয়া মোৰ চাহ, গাখীৰ চাহ আপোনালোকে ভাল পায়নে জনাবচোন। তাৰপিছত ডেইলি ৰুটিন জানেইতো, ছোৱালী মানুহৰ কিমান কাম, চাফা কৰা, ৰুম চাফা কৰা, বিচনা কৰা, ঝাৰু দিয়া, কিমান কৰিব আৰু। মায়ে ক'লে বোলে আজি ভাত কেৰেলা ভাজি খায়। ক'লোঁ কেইটামান ভাত কেৰেলা আনো বুলি। চাওকচোন ইমান ধুনীয়া ভাত কেৰেলাৰ ফুলকেইটা, দেখি ভাল লাগে। কেইটামান ল'লোঁ আৰু। এতিয়া ভণ্টি বোলে যায় ডিউটিত, তাইক অলপ বোলে আগবঢ়াই দি আহিব লাগে। মই ক'লোঁ বলতে যাওঁ, অলপ থৈ আহোঁ। যেনিয়ে আকৌ আমাৰ খালেও ভাত নলগা। এয়া আমাৰ মায়ে আচাৰ বনাইছে, কৈ আছোঁ। মানে খাব পৰা হোৱা নাই ভালকৈ, কিবা কিবি দিব আছে, তেল চেল গৰম কৰি এতিয়া মানে ৰ'দত শুকাই আছে। কণী উমনি দিব আমাৰ। এয়া চাওক, আমাৰ চৰাইৰ পোৱালি জগাইছোঁ। মানে এইটো মাকৰ লগত উমনি দিয়া হোৱা নাই, এই লাইনত বনাইছোঁ। আপোনালোক দেখাই আছোঁ কেনেকৈ জগাইছোঁ আমি। আৰু আছে, ধৰিব পৰা নাই, দৌৰি ফুৰি আছে। চাইছে উমনি দিয়া আছে আমাৰ। এইটো আমাৰ ভাইটিয়ে বনাইছে। ইয়াতে কণীবিলাক এনেকৈ দিয়া আছে। এইবিলাক ইমান নাজানো মই বাৰু। এইটো গৰম হ'লে নিজে নিজে বন্ধ হৈ যায় এনেকৈ। জলকীয়া লাগে দুটামান, সৰু হ'ব পাৰে কিন্তু বহুত জাৰ দেই। দেখিছেনে কিমান লাগি আছে? ভেন্দি কেইটামানে ছিঙি আনিলোঁ আৰু দুপৰীয়াৰ সাজত খাবলৈ বুলি। আহা মোবাইল দিম, আহা আহা আহা। মোক চিনি নাপায়, আহা চাওক। ইমান গৰম, দেউতা আৰু ভাইটিয়ে বোলে নেমু চৰবত খায়। মই বোলো ৰ নেমু কেইটামান ছিঙি লৈ আহোঁ।
কি পিঠা গম পাইছেনে? গম পাইছে যদি কমেণ্ট কৰি জনাব। বাই বাই।